पकड़े बंदूक एक गोली का আৰু যিকোনো মুহূৰ্তত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা আছে। মুখামুখি আছে পদৰক্ষীবিলাকৰ যি অস্ত্ৰ, সেই অস্ত্ৰ এজন যুৱক এটা ওলাই গৈছে, কি কৰিব? মানে ইউথবিলাকতো বহুত চেণ্টিমেণ্ট বেছি হৈ আছে, সেইকাৰণে আমি এইবিলাক আমি ধ্বংস কৰিব নকৰোঁ। আমি এইটো আমি জিমা দিম সিহঁতৰ হাতত, কিয়নো আমি ইউথবিলাকক ভৱিষ্যত এইটো টাচ কৰে আমাৰ ইউথবিলাকৰ বহুত বেয়া হ'ব। प्लास्टिक रे पकड़े बंदूक एक गोली का